তো মই প্ৰত্যেকবাৰে কি কৰোঁ তোমালোকৰ সন্মুখত কুৱেশ্যনবিলাক সলভ কৰোঁ। তো আজি মই এছামিজ পেপাৰ লৈ আহিছোঁ। তো এছামিজ পেপাৰ মই কুৱেশ্যনটো পঢ়ি চালোঁ। কুৱেশ্যন বহুত ইজি হৈছে তুলনামূলকভাৱে। ইংৰাজীটো বহুত কঠিন আহিছিল আৰু ABCD ছেটও আছিল। তো এছামিজত সেইবিলাক কোনো টেনশ্যন নাই। তো এটা ছেটে আছিল আৰু কুৱেশ্যনো বহুত ইজি আছে মই চালোঁ। আৰু এতিয়া মই কেৱল শ্বৰ্ট কুৱেশ্যনবিলাক তোমালোকৰ সন্মুখত ডিছকাছ কৰিম। আৰু ছেকেণ্ড ভিডিঅ'টো আহি আছে আধা ঘণ্টা 1 ঘণ্টা পিছত। সেইটোত সম্পূৰ্ণ গ্ৰামাৰখিনি তোমালোকৰ সন্মুখত মই কি কৰিম সলভ কৰিম। তো প্ৰথম কুৱেশ্যনটো আহিছে তোমালোকৰ ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? এইটো নাৰায়ণ মূৰ্তি হ'ব। কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? ভাষিক সংমিশ্ৰণে। তো এইবিলাক 4 টকা 2 মাৰ্কৰ। তো এইবিলাক বহুত ডাঙৰ হ'ব। তো মই কেৱল শ্বৰ্ট কুৱেশ্যনবিলাক ডিছকাছ কৰি থাকোঁ তোমালোকৰ সন্মুখত। তো ইণ্টাৰনেটৰ তিতা মিঠা পাঠটিৰ লেখক কোন? ডক্টৰ প্ৰণয় দত্ত। আৰু খ নম্বৰটো আহিছে অৰুণিমা সিংহাৰ ঘৰ ক'ত আছিল? এইটো হ'ব উত্তৰ প্ৰদেশ। তাৰপিছত ওপৰৰবিলাক কুৱেশ্যন আহিছে শ্বৰ্ট কুৱেশ্যন 4 টকা আহিছে। তো মইতো বেছিভাগ তোমালোকৰ সন্মুখত 1 মাৰ্কৰ কুৱেশ্যনবিলাকহে ডিছকাছ কৰিম। তো 7ৰ 6 নম্বৰ অতি চমু উত্তৰ লিখা ইয়াত দিছে। পল কোন শ্ৰেণীত পঢ়ে? এইটো 9ম শ্ৰেণী। আৰু খ নম্বৰটো লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল? তেল অন্বেষণৰ কৰিবলৈ। তো এইটো হ'ব। তাৰপিছত 10 নম্বৰটো আছে কি অতি চমু উত্তৰ লিখা। তোমাৰ পাঠ্যপুথিৰ বৰগীতটি কোনে ৰচনা কৰা? এইটো একেবাৰে ইজি কুৱেশ্যন, মাধৱ কন্দলী। আৰু এটা আহিছে কি আজান ফকীৰৰ আচল নাম কি আছিল? এইটো হ'ল হজৰত শ্বাহ মিলন। তাৰপিছত আহিছে কি যে প্ৰশস্তিৰ অৰ্থ কি? আৰাধনা বা গুণানুকীৰ্তন কৰা। অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? হাঁহ কণী চাউলেৰে। আৰু গ নম্বৰটো হ'ব কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? এইটো হ'ব গধূলি সময়ত। তাৰপিছত কুৱেশ্যন আহিছে নালন্দা বিশ্ববিদ্যালয়ৰ 9তলীয়া পুথিভঁৰালটোৰ নাম কি? ৰত্নদধি। তাৰপিছত আৰু এটা কুৱেশ্যন আছে অসমীয়া কোনজন সাহিত্যিকক অসম কেশৰী আখ্যা দিয়া হৈছে? এইটো হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী। তো তোমালোকে সম্পূৰ্ণ কুৱেশ্যনটো যিবিলাক শ্বৰ্ট কুৱেশ্যন আছে তোমালোকৰ সন্মুখত ডিছকাছ কৰা হ'ল। তোমালোকে কিমানজনে কিমানটা ৰাইট হ'ল সেইটো মোক কমেণ্টত জনাই দিবা। আৰু নেক্সট গ্ৰামাৰৰ ভিডিঅ'ৰ কাৰণে কোনোবাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰিবা। আৰু 1 ঘণ্টাৰ ভিতৰত আমি গ্ৰামাৰ ভাৰ্চনটো আপলোড দি আছোঁ। ধন্যবাদ।